Hello student, welcome to my YouTube channel SA Learning Zone. আজি আমি আলোচনা কৰিবলৈ ওলাইছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায় সৌৰজগতত আমাৰ পৃথিৱী ইয়াৰ প্ৰশ্ন উত্তৰ অনুশীলনী 1 নম্বৰত কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ক নম্বৰ সৌৰজগত বুলিলে কি বুজা উত্তৰ সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ উপগ্ৰহ ধূমকেতু উল্কা আৰু গ্ৰহণপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সৌৰজগত বোলা হয় খ নম্বৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা উত্তৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চিত্ৰ 1.3ত ভালকৈ মন দিবা আমাৰ সৌৰজগত আৰু ইয়াৰ গ্ৰহবোৰৰ এটা তুলনাত্মক আকাৰ দিয়া হৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ চিত্ৰ আৰু নাম ইয়াত দিয়া আছে প্ৰথম স্থানত আছে বুধ দ্বিতীয় স্থানত আছে শুক্ৰ তাৰ পিছত আছে পৃথিৱী য'ত আমি সকলোৱে বাস কৰোঁ তাৰ পিছত আছে মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন গ নম্বৰ সূৰ্য কি সূৰ্যৰ বিষয়ে চমুকৈ লিখা উত্তৰ সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ সূৰ্যৰ উপৰিভাগৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলছিয়াছ সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা-ওচৰি সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে পৃথিৱীত হোৱা দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ সালসলনি এই সকলোৰে প্ৰধান কাৰণ হৈছে সূৰ্য 2 নম্বৰ প্ৰশ্ন উত্তৰ দিয়া ক নম্বৰ নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয় উত্তৰ নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক নক্ষত্ৰ বা তৰা বুলি কোৱা হয় খ নম্বৰ ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে উত্তৰ ৰাতিৰ আকাশত গ্ৰহবোৰক সূৰ্যৰ পোহৰে পোহৰাই ৰাখে গ নম্বৰ আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি উত্তৰ আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য ঘ নম্বৰ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় উত্তৰ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক উল্কাপিণ্ড বুলি জনা যায় 3 নম্বৰ পাঠৰ চিত্ৰ 1.3ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা ক নম্বৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি উত্তৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন 1.3ত থকা সৌৰজগতৰ চিত্ৰখন চাবা সূৰ্য আৰু ইয়াৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ'ল নেপচুন খ নম্বৰ ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত উত্তৰ ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত চিত্ৰটোত চাবা এইটো ইউৰেনাছ গ্ৰহ আৰু ইয়াৰ দুয়োফালে থকা গ্ৰহ দুটা হ'ল শনি আৰু নেপচুন ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুনৰ মাজত অৱস্থিত গ নম্বৰ সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত উত্তৰ সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান 3 নম্বৰ স্থানত চিত্ৰটোত মন দিবা সূৰ্যৰ পৰা বুধ গ্ৰহটো প্ৰথম স্থানত শুক্ৰ দ্বিতীয় স্থানত আৰু পৃথিৱী তৃতীয় স্থানত আছে ঘ নম্বৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি
উত্তৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি। চিত্ৰ 1.3ত সৌৰজগত আৰু ইয়াৰ গ্ৰহসমূহৰ তুলনাত্মক আকাৰ দিয়া আছে। এই চিত্ৰ অনুসৰি আমি তুলনা কৰিব পাৰোঁ যে বৃহস্পতি গ্ৰহটো আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। 9 নম্বৰ, গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? উত্তৰ গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতিৰ মাজত দেখা যায়। 4 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো লিখা। ক নম্বৰ, পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? 1 নম্বৰত আছে বুধ, 2 নম্বৰত শুক্ৰ, 3 নম্বৰত মংগল, 4 নম্বৰত শনি। উত্তৰটো হ'ব 2 নম্বৰ শুক্ৰ। খ নম্বৰ, সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ'ল? 1 নম্বৰত আছে ধূমকেতু, 2 নম্বৰত আছে গ্ৰহাণুপুঞ্জ, 3 নম্বৰত আছে উপগ্ৰহ, 4 নম্বৰত আছে নক্ষত্ৰ। উত্তৰটো হ'ব 1 নম্বৰ ধূমকেতু।